নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আজি আকৌ এবাৰ মই মোৰ কবিতা এটি আবৃত্তি কৰি শুনাবলৈ বিচাৰিছোঁ আৰু কবিতাটোৰ নাম এনেদৰে ৰাখিছোঁ, শৰৎ আহিলেই। শেৱালিৰ সুগন্ধিয়ে বাতৰি দিলে, শৰৎ আহিল বুলি বসুন্ধৰালে। দুবৰিৰ বনত মুকুতাৰ দৰে ওলমি থকা নিয়ৰৰ টোপালেও দি গল শৰতৰ বতৰা। লাগু নালাগুকৈ লগা শীতল বতাহজাকে ৰোমান্টিকতা বিলালে চাৰিওফালে। কোনেনো বেয়া পায় এই শৰৎ ঋতুক, এই ৰোমান্টিকতাৰ ঋতুক, এই শীতল বতাহজাকক নিজক দিবলৈ কোনেনো বেয়া পায়, কোনেনো বেয়া পায় এই শৰৎ ঋতুক। পথত বহি থাকে, পালে খালে, নাপালে ভোকতে থাকে। শৰৎ আহিলে শীতৰ বাবেও ভয় আহে, এই শৰৎ নহয় সকলোৰে বাবে, অন্ততঃ আজিৰ সময়ৰ বাবে।